हेलो एवरीवन। सो आज আমি ট্ৰেড এনালাইজ কৰিলোঁ আজি দিনটোৰ ঠিক আছে। সো চাব পাৰিম আজি মাৰ্কেট নিফটি বেংকৰ 160 পইণ্ট কেপা বনিছিলে, নিফটি বেংকৰ সৰি নিফটিত আপোনাৰ কভাৰ ফ্লেটে ওপেন হৈছিলে ঠিক আছে। বাট নিফটিত চাব কিমান ধুনীয়া মুভমেণ্ট আহিছে, কিমান ধুনীয়া ট্ৰেণ্ডিং মুভ আহিছে ঠিক আছে। আৰু নিফটি অল টাইম আজি হাই বনালে 25,000 ওপৰত ক্লোজ কৰিলে ঠিক আছে। ক্লোজ কৰিলে মানে চলি আছে 25,000 মানে লেভেলটো ক্ৰছ কৰিলে ঠিক আছে। চ' এতিয়া মাৰ্কেট কি হ'ব, তলৰ বাইছকেইটা ষ্ট্ৰং আছে ঠিক আছে, বাইছ প্ৰফিটত আছে, চেলাৰ্ছ ওপৰত চেলাৰ নাই। চ' এতিয়া কি কৰিব, এতিয়া চাইডৱেজ থাকিব, কিয়নো বহুত ডাঙৰ এটা মুভমেণ্ট অলৰেডি আহি গ'ল ঠিক আছে। এতিয়া ট্ৰেড কৰি লাভ নাই। থাকিল বেংক নিফটিত লাহে লাহে মুভমেণ্ট আহিলে ঠিক আছে। যিকেইটা তলত চেলাৰ্ছ আছিলে ন, ট্ৰেপ আছিলে চাইডৱেজ, 2 দিনৰ পৰা চাইডৱেজ গৈ আছিলে, যিকেইটা চেল কৰিছিলে এইট লেভেলত ঠিক আছে, সেইবিলাক চব ট্ৰেপ হ'ল ঠিক আছে। চবকে মাৰ্কেট ওলালে আজি ঠিক আছে। 51,000 একদম এক্সেক্ট 80 ন ছাপৰ্ট লৈ পেলাই আপ অলপ লাহে লাহে আপ গ'ল। আৰু ইয়াতে যিমান চেলাৰ্ছ আছে তলত চবকে ওলালে ঠিক আছে। ওলাই 51,300 এক্সেক্ট ৰেজিষ্টেঞ্চ লৈছে ঠিক আছে। চ' আমাৰ ট্ৰেডটো কিয় আছোঁ, ইয়াতে মিছ হৈ গ'ল আমাৰ অলপ আজি দেৰি হ'ল অলপ, মানে মাৰ্কেট এণ্টাৰ কৰাটো ঠিক আছে। আমাৰ দেৰিকৈ উঠিলোঁ অলপ, মানে অলপ কাম আছিলে। চ' দেৰি হ'ল, বাট এইটো মিছ হৈ গ'ল, একো ডাঙৰ এটা ট্ৰেড মিছ হৈ গ'ল। বাট আমি ইয়াতে ট্ৰেড এটা ল'লোঁ চাইছেনে, ইয়াতে এটা ট্ৰেড লৈছোঁ, এইখিনি ট্ৰেড ল'লোঁ আৰু 500 আপোনাৰ 500 মানে 500 ৰুপিজ এটা পইণ্টছ কেটচ কৰিলোঁ, লাইক 40 to 50 পইণ্টছ কেটচ কৰিলোঁ ঠিক আছে। চ' বেছি নহ'ল, ইমানে আজি কেটচ কৰিলোঁ। আৰু এতিয়াতো কৰি লাভো নাই, এতিয়াতো আপোনাৰ চাইডৱেজ থাকিব, কিয় তলৰ যিকেইটা বাইছ আছে ষ্ট্ৰং বাইছ, ৰেণ্ডম বাইছ নহয়, ষ্ট্ৰং বাইছৰ ওপৰত চেলাৰ্ছ আছে। আমাৰ যে অলৰেডি মুভমেণ্ট এটা আহি গ'ল ঠিক আছে। মোৰ মতে 51,300 আৰু 51,100 এই মাজতে আজি ঘূৰি থাকিব এতিয়া ঠিক আছে। আই ডণ্ট থিংক চ' কি আৰু ওৱান চাইড ট্ৰেড মানে এই যাব, মানে লেভেলটো ক্ৰছ কৰিব, 51,300 আজি ক্ৰছ কৰিব ঠিক আছে। চ' সেইটোৱে নিফটিতটো অলপ মিছ অলপ, যদি আমি মানে জল্দি অলপ মাৰ্কেটত আহি পেলাই ট্ৰেড কৰা হ'লে, এইখিনি মানে যদি এণ্ট্ৰি লোৱা হ'লে ভাল এটা কেপচাৰ কৰিব পাৰিলোঁ। একো নাই, লাহে লাহে আমি ইম্প্ৰুভমেণ্ট পাই আছোঁ ঠিক আছে। চাই আছোঁ আমি কিমানটো মাৰ্কেটটো আমি এনালাইজ কৰিব পাৰিছোঁ, ষ্ট্ৰাকচাৰটো বুজি পোৱা আৰম্ভ কৰিছোঁ ঠিক আছে। চ' এইবিলাকে প্ৰেক্টিছ কৰি থাকক ঠিক আছে। মানে ফলৰ এটা টেনশ্যন নল'ব ঠিক আছে। এইটো টিউশ্যন ফিজ পাবি, এটা প্ৰেক্টিছ কৰি থাকক, শিকি থাকক। আমি আজি প্ৰফিট বনালে কালি বনিয়ে যাব ঠিক আছে, ডাঙৰ প্ৰফিট বনিব ঠিক আছে। বাছ কেপিটেলো বচাই থ'ব নিজৰটো, সেইটোৱে মেইন ঠিক আছে। চ' আজিৰ কাৰণে মানে কালি আকৌ লগ পাম, ধন্যবাদ।